ইমান ধুনীয়া টাব দুটামান আনিলোঁ, চাওকচোন ইমানেই ধুনীয়া, আৰু ইয়াতে পানী দিও ৰাখিব পাৰে। মই ভাবিছিলোঁ চাৰিটা আহিছে, দুটা পানী দি ৰাখিম ভিতৰত, আৰু দুটাতে এইকেইটা মানি প্লাণ্ট বেলেগ বেলেগ হৈ আছে, এডাল আৰু টাবকেইটা বন্দী হৈ আছে, সেই ভাবিছোঁ এইটো ইয়াতে ৰুই দিম। চাওকচোন দেখিব কি মৰম লগা। আৰু ইয়াতে অকণমান মই নাৰিকলৰ জাবৰ দিছোঁ, মানে এই নাৰিকলটোৰ পৰা জাবৰখিনি উলিয়াই ইয়াতে মই দি দিছোঁ ধুনীয়াকৈ, তেতিয়া গছডাল মানে বেছি সোনকালে ডাঙৰ হ'ব। তো এতিয়া এইটোৰ পৰা ইমানেই মৰম লগা যে মই টাবটোত বস্তু ৰুবই মন যোৱা নাই, মানে এনেকুৱা লাগিছে। অঁ দেখিছেনে কি কাণ্ড হৈছে। এই অকণমানত এইটো ৰুই এনেই থৈ দিছিলোঁ, এইটোতো একদম ধুনীয়া পুলি ওলাইছে। আৰু মাটিও নাই মোৰ ওচৰত, যিখিনি মাটি আছে সেইখিনি দিয়ে মই ইয়াতে ধুনীয়াকৈ ৰুই দিছোঁ। আৰু মানে আনিব যাব লাগিব, 5 কেজি মাটিত 50 টকা ল'ব। আনিব যোৱা হোৱা নাই, মানে ৰ'দটো বহুত বেছি যে সেইটো কাৰণে যোৱা হোৱা নাই। আৰু এতিয়া টিকলাটো ৰুই দিম, টিকলাটোক ইয়াতে দি দিম। আৰু মাটিখিনি দেখিছেনে কিমান ধুনীয়া বালি বালি হৈ আছে, একদম এই মাটিত ধুনীয়াকৈ আহিছে। এয়া নাৰিকলৰ জাবৰ অলপ ওপৰতে দি থৈ দিওঁ, কাৰণ নাৰিকলৰ জাবৰ দিলে অলপ জলদি গ্ৰ'থ হয়। এইটো চাওক কিমান ধুনীয়া হৈছে, একদম দেখিছেনে কিমান ধুনীয়া লাগিছে এতিয়া।